আজি বাতৰিখন কি লিখা আছে চেলফিডনৰ তাণ্ডৱ হোৱা চেলফিডন এইটো কেনেকুৱা দন আকৌ এইটোৱে পঢ়ি চাওঁ কি বাতৰি বা দিলে এইটো বহুকেইখন গাঁৱৰ পৰা চেলফিডনে সৰু ল'ৰা কিডনেপ কৰিছে হোৱা এইবাৰ কিডনেপ কৰিছে ভজনপুৰৰ ল'ৰাও হোৱা এইটো আমাৰ গাঁৱতো পালেহিচোন হোৱাও কি লিখা আছে কেতিয়া কাৰ ঘৰৰ ল'ৰাক কিডনেপ কৰে ঠিকনা নাই জিলা প্ৰশাসনে সকলো ৰাইজক সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে হোৱা সৌৰা শুনিছানে হোৱা মাত চাত নিদিয়ে মানুহজনীয়ে শুনা পাইছানে তুমি কি হলত কেলেনো তেতুফালি চাই আছে ভাত বনাই আছো মই যি কব লগা আছে ইয়ালে আহক মই তালে যাব নোৱাৰো সবজি বনাই আছো সবজি দেৰিব কি মিটাৰ উঠি আছে মোৰ মানুহজনীও ইমান দমত কথা কৈছে ওচৰত গৈহে কৈ থোৱা আহোগে খবৰটো শুনিছানে বাতৰি কাকতৰ খবৰ এটা পালো গাঁৱত হেনো ডন ওলাইছে হেনো চেলফি ডন নে কি হেনো নামটো বহুতক কিডনেপ কৰি ৰাখিছে হেনো সি কি কিডনেপ কৰিছে নেকি কিডনেপ কৰি ৰাখিছে হেনো পিছে আমাৰ বটল ক'ত গ'ল বটল আমাৰ ল'ৰাটোকো কিডনেপ পোৱা নাই কোনোবাই হেই কোনে কিডনেপ কৰিবনো আছে হবলা লগৰ ল'ৰাৰ লগত খেলা ধূলা কৰি আপুনি কৰপতি নহয় তাক কিডনেপ কৰিবলৈ তুমি মোক অকল তেনেকৈ ইটিকিং কৰি থাকা মানি লৈছো মই কৰপতি নহয় কিন্তু তোমাৰ প্ৰতি হয় নহয় কোনে ফোন কৰিলে আকৌ হেল্ল' হেল্ল' কোন হয় বাৰু হেল্ল' খুৰাদেউ কেনেকুৱা ভালে আছেনে ভালে কোন হয় বাৰু মই হয় চেলফিডন এতিয়া চিনি পাইছে নাই নাই মই কোনো চেলফিডনক চিনি নাপাওঁ দেই কি মোক চিনি নাই পোৱা আপোনাৰ আশীৰ্বাদত মই আজি লাখপতি হ'বলৈ গৈ আছো কি মোৰ আশীৰ্বাদত কেনেকৈ হয় খুৰাদেউ আপোনাৰ আশীৰ্বাদত খুৰাদেউ তই মোক ভতিজা কেনেকৈ হলি তই কোনটো এংগলৰ পৰা মোক তোৰ খুৰা লিখা লাগে বাইৰে আছে নে তোৰ বাইৰে আছে যদি ভিনি বুলি মাতিবি মোক ভিনি ধুইত চুপ একদম পুতেক যেনেকুৱা বাপেক তেনেকুৱাই একদম বাপেক চাই পুতেক ৰামেশ্বৰ তোৰ পুতেৰে আছে মোৰ কব্জাত যদি পুতেৰক চাবলৈ মন আছে 50 লাখ টকা মই কোৱা লোকেশ্যনত ইমিডিয়েট পঠিয়াই দে কি তই মোৰ বেটুৱাটোক কিডনেপ কৰিলি হয় ৰামেশ্বৰ যি শুনিছ ঠিকেই শুনিছ পুলিচক জনাবলৈ একেবাৰে চেষ্টা নকৰিবি কিন্তু যদি কেনেবাকে পুলিচক খবৰ দিয় তোৰ বেটুৱাক মিক্সাৰত পিচি চাটনি দি পঠিয়াম তোলে কি হে ভগৱান কি কৰো বাৰু এতিয়া মই এতিয়া কন্দা কটা কৰি নাথাকিবি অতি সোনকালে 50 লাখ টকা মই কোৱা লোকেশ্যনত পঠিয়া দে নহলে চেলফিডন মোৰ ওচৰত ইমানবোৰ টকা নাই নহয় মই যেনে তেনে হাজিৰা কৰিহে খাই আছো ক'ৰ পৰা দিওঁ বাৰু ইমানবোৰ পইচা ছাৰ ৰামেশ্বৰ তোৰ কিডনী বিকি দিয় তোৰ লিভাৰ বিকি দিয় সেইবোৰ মই একো নাজানো ঠিক 3 বজাৰ আগত মই কোৱা এমাউণ্টটো যাতে মোৰ হাতত পৰে মনত ৰাখিবি কথাটো নহলে জানই নহয় চেলফিডন প্ৰথমে মোৰ ল'ৰাটোৰ লগত কথা পতাই দে মোক আপ আয়ানা লাইন পে ভয় কৰিব নালাগে দে এতিয়ালৈকে একো কৰা নাই তোৰ বেটুৱাক ৰ কথা পাতি ল এইটো ল সোনকালে কথা পাত ফাদাৰৰ লগত হেল্ল' পাপা হেল্ল' বটল পাপা মোক ইয়াৰ পৰা লৈ যাকি জল্দি 3 ঘণ্টামান চকীত বহাই বান্ধি থৈ দিছে টিকা চিকা বিষাই গৈছেগে মোৰ পাপা জল্দি লৈ যোৱা ইয়াৰ পৰা হেল্ল' পাপা বছ মোবাইলত বেলেঞ্চ শেষ হ'ল হ'বলা কাট খাই গ'ল ফোনটো ঐ পোৱালি বাপেৰৰ লগত কথা পাতি মোৰ মোবাইলৰ ৰিচাৰ্জ শেষ কৰি পেলালি বাপেৰে যদি সময়মতে পইচা নিদিয়ে তোৰ লিভাৰ কিডনী দুইটা উলিয়াই বিকি পঠিয়াই দিম কি ঠিকেই শুনিছ তই নাই বছ দিবহি পইচা দিবহি বেলেগ ভয় খাইছেতো বাপেকটোৱে কথা শুনোতে গম পায় তহঁতক পাপাই এটকাও পইচা নিদিয়ে মই আগতে কোৱা নাছিলো জানো মোকেই 10 টকা নিদিয়ে তহঁতক ক'ৰ পৰা দিব কি তোৰ বাপেৰে পইচা নিদিব নেকি মোক যদি তোৰ বাপেৰে পইচা নিদিয়ে তেতিয়াহ'লে তইতো আজি চেছ তই এতিয়াই উৰাই দিম তোক কিবা অন্তিম ইচ্ছা আছে যদি ক তোৰ অন্তিম সময় আহি পাই গ'ল মোক এটা ফোন কৰিব দে মই মোৰ মামাক ফোন কৰিম মামাই পইচা লৈ আহি যাব 100% চিয়ৰ তহঁতি খোজা পইচা পাবিয়ে লাগিলে 1-2 লাখ টকা বেছিকে দি দিব মামাই কি সঁচাকে নেকি বঢ়িয়া এইবাৰ মানে মোক লাখপতি হ'বলৈ কোনো ৰখাব নোৱাৰে কিন্তু এইটো মোবাইলত বেলেঞ্চেই নাই নহয় ক'ৰ পৰা ফোন কৰিম এতিয়া বছ এইটো লক মোবাইল এইটো মোবাইল এইটো নতুন মোবাইল কিনিবলৈ এটা পইচা ক'ত পালি সেই মানে বছ ক'ত পালি মানে আপোনাৰ যে সেইদিনাখনি সোণৰ ব্ৰেচলেটডাল হৰাইছিলে সেইডাল ময়ে হৰাই পালো সেইডাল বিক্ৰী কৰিয়ে এই মোবাইলটো কিনিলো বছ কি তই মোক সোণৰ ব্ৰেচলেটডালো পাই কিনিও বিক্ৰী কৰি পঠালি তই চব বিক্ৰী কৰি শেষ কৰিবি আৰু মোক তই মোকো বিক্ৰী কৰি দেগে যা জল্দি যা হে বছ কেলে তেনেকে কৈছে দে তই মোক বিক্ৰী দেগৈ আজি তই মোক বিক্ৰী কৰিবই লাগিব আজি বিক্ৰী দেগে মোক হে বছ তেনেকে নকব আকৌ আপোনাক যদি বিক্ৰী কৰি দিওঁ বছৰ ভেকেঞ্চিটো খালী হৈ যাব নহয় বছ মই যে চলাব নোৱাৰো দেই বছ হৈ কিনি গেংটো কি তই যদি চলাব পৰা হেদিন তই কি মোক বিক্ৰী কৰি পঠিয়ালি হেদিন নেকি তো বছ
আপোনাৰ অৰ্ডাৰটোত বছ শুনিবই লাগিব ন যিহেতু আপুনি আমাৰ বছ হয় আপুনি অৰ্ডাৰ দিছে যেতিয়া শুনিবতো লাগিবই কি কি ল'ৰাবোৰ মই থৈ দিছোঁ মোৰ গেঙত ভগৱান ঐ গুণ্ডা তহঁতৰ যদি কন্দা-কন্দি হৈ গ'ল মমাইক ফোনটো লগাই দে মোক জল্দি ৰ ফোন লগাইছোঁ তই টেনশ্যন নল'বি এতিয়াই লগাইছোঁ ঐ দে ফোনটো দে ক নম্বৰ ক 100 100 কি 100 এইটো কেনেকুৱা নম্বৰ এইটো মোৰ মামাৰ নাম্বাৰ হয় মামাক খোজা প্ৰতিটো বস্তুৱে মোক আনি দিয়ে মামাই মোৰ যদি কিবা অসুবিধা হয় মামাই 100% কাম কৰি দিয়ে মোক আৰু মামা ভাগৰ 100 নম্বৰটো হেনো একদম লাকি নাম্বাৰ সেইকাৰণে মামাই 100 নম্বৰ চিম এখন উলিয়াই লৈছে ৰ এতিয়া ফোন লগাইছোঁ বছ কি হ'ল আকৌ তোৰ কি হ'ল মানে বছ যি কয় পটাপট ক'ব কথাকেইটা নহ'লে বেলেঞ্চ শেষ হৈ যাব মানে বছ ইয়াতো বেছি নাই আৰু বেলেঞ্চ কি ইয়াতো বেলেঞ্চ নাই নেকি ৰ ইয়াৰ মমাইকে দিব নহয় মলাইটো একেবাৰে 50 বছৰমানলৈকে একদম ৰিচাৰ্জ কৰি থ'ম তেতিয়া খতম নহয় আৰু কেতিয়াও ৰিচাৰ্জ আইঅ 50 বছৰলৈকে কৈ থয় মই সেনেকুৱাই মই হৈছোঁ চেল্ফি ডন ল জল্দি কথা পাতি ল মমাইৰ লগত শুনিলিয়ে নহয় এইটোতো বেলেঞ্চ নাই বুলি হেল্ল' মামা কি মামা ক'ৰ পৰা মোৰ ভাগিন এটা ওলালে যিয়ে মোক মামা বুলি সম্বোধন কৰিছে মামা মোক চেল্ফি ডনে কিডনেপ কৰিলে এতিয়া 50 লাখ টকা ডিমাণ্ড কৰিছে ঐ টেপেনা শুনিছ নহয় আপুনি 50 লাখ টকা এটা লৈ আনক কি চেল্ফি ডন মইতো বহুত দিনৰ পৰা তাকেই বিচাৰি ফুৰিছোঁ গোটেই গাঁৱৰ মানুহক সি কিডনেপ কৰি পইচা লুটি আছে তুমি মোক সি থকা এড্ৰেছটো দিয়া মই ইমিডিয়েট গৈ তাৰ মমায়েকৰ বিয়া দেখুৱাই আছোগৈ মই তাক দিয়া জল্দি দিয়া ঐ তহঁতৰ এড্ৰেছটো ক'ব কৈছে মামাই পইচা লৈ আহি যাব হেনো মজা এই এড্ৰেছটো এই বৰালি চুকৰ যিটো ফেক্টৰী আছে বহুত দিন কাম চলা নাই সেইটো ফেক্টৰী বুলি কৈ দে মামা বৰালি চুকৰ সেই ফেক্টৰী এটা আছে নহয় কাম চলি নথকা সেইটো ফেক্টৰীতে আছে এটি আপুনি আহক ইমিডিয়েট আহক পইচাটো লৈ আনক পাৰিলে 1-2 লাখ টকা বেছিকৈ লৈ আনক মামা অ'কে মই গৈ আছোঁ তুমি টেনশ্যন নল'বা ভাইটি মই তোমাক উদ্ধাৰ কৰিমেই অ'কে মামা কাণৰ পৰা ফোনটো আঁতৰাই দে ফোনটো কাটিলে বৰ ভাল মমাই এটা পাইলি দেই তই ভগৱান এই চা মামা চাপ কো দো